Hello friends, আপোনালোকে চাই আছে ইউটিউব চেনেল ডেকা ফাৰ্মিং আৰু মই আজি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে নিশ্চয় জানে টিকটক এপছটোৰ বিষয়ে। এই টিকটক এপছটো এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আঁতৰি যাব ওলাইছে। কিন্তু কি কাৰণত এই এপছটো ব্যৱহাৰ নহ'ব সমগ্ৰ ভাৰতবৰ্ষত? আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চোৱাৰ আগতে মোৰ এই চেনেলটোত যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগে লগে নটিফিকেশ্যন বিলটো দবাই দিয়ক। চাওক ফ্ৰেণ্ডসকল, এতিয়া এই টিকটক এপ্লিকেশ্যনটো সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আঁতৰি যাব ওলাইছে। কাৰণ চাওক ফ্ৰেণ্ডসকল, এই এপ্লিকেশ্যনটো ইয়াৰ পৰা ভাৰতবৰ্ষৰ পৰা গুচি যোৱাৰ কাৰণ এইটোৱেই হ'ল যে ইতিমধ্যে তামিলনাডুৰ IT মিনিষ্টাৰ M মণিকান্তনে ইতিমধ্যে এটা চেণ্ট্ৰেলত প্ৰপ'জেল পঠাইছে যে এই এপছটোৰ জৰিয়তে বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' আপলোড হৈ আছে আৰু সেই অশ্লীল ভিডিঅ'বোৰ এনেকুৱাকৈ শ্বেয়াৰ হয় ইয়াক কণ্ট্ৰল কৰা এই এপ্লিকেশ্যনটোত কোনো ধৰণৰ ছিষ্টেম নাই। সেইকাৰণে ইতিমধ্যে এটা প্ৰপ'জেল পঠাইছে IT মিনিষ্টাৰ M মণিকান্তনে। গতিকে ফ্ৰেণ্ডসকল, যিসকলে এই টিকটকত ভিডিঅ' আপলোড কৰিছিল বা যিসকল টিকটক অনুৰাগী আছে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ। গতিকে আপুনি যদি আজিৰ পৰা যদি এই বস্তুটো সতৰ্ক কৰে, অৰ্থাৎ আপুনি যদি টিকটকত ভিডিঅ' আপলোড কৰে, আজিৰ পৰা তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগে আৰু পৰৱৰ্তী সময়ত হয়তো এই এপ্লিকেশ্যনটো ভাৰতবৰ্ষত থকাৰ কোনো সম্ভৱ নাই। গতিকে আপুনি আজিৰ পৰাই সতৰ্ক হওক ফ্ৰেণ্ডসকল। চাওক ফ্ৰেণ্ডসকল, আপুনি যদি ইউটিউব চেনেল চলাই পাইছে তেনেহ'লে নিশ্চয় জানিব যে কোনো এটা কণ্টেণ্ট উঠাই আনি বেলেগত ইউজ কৰিলে কেনেধৰণৰ ক্লেইম হয়, কেনেধৰণৰ ষ্ট্ৰাইক হয়। গতিকে এই এপছটোত যিটো টিকটক এপছ, এইটোতো কোনো এনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাই। সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ফ্ৰেণ্ডসকল। গতিকে আজিৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰা বন্ধ কৰক, যদিহে এই এপছটো বচাই ৰাখিব খুজিছে ফ্ৰেণ্ডসকল। ঠিক আছে ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।